মই দৰ্শকৰ জ্ঞাতাৰ্থে জনাওঁ যে সকলোৱে জানে আচলতে দেউৰীসকল ইমানেই শান্ত এটা জাতি তেওঁলোকৰ লোকসকল সহজ সৰল অতি দুখিত যে তেওঁলোকৰ জনসংখ্যা আটাইতকৈ কম এইটো এটা অভিযোগ তেওঁলোকৰ আছে কিন্তু তাৰ মাজতে ইমান সুন্দৰ গীত তেওঁলোকে শুনাইছে যদিও মই তেওঁলোকৰ কথাসমূহ বুজি পোৱা নাই কিন্তু সুৰটোৱে গম পাইছোঁ যে এই গীতটো কিমান মধুৰ হ'ব পাৰে মই অকণমান গানটো কি কোৱা হৈছিলে গীতটোৰ কথাখিনি অসমীয়া ভাষা যদি অকণমান বুজাই দিয়া কি কোৱা হৈছিলে কৈ দিয়া একো নহয় যি মন আহিছে কৈ দিয়া তুমি মোৰ বিয়া মৰম আৰু চেনেহ সঁচালো এনে বিয়া হৈছে নাই জানো জুবিনৰ গান এনে কোৱা কি হৈছে মই নাজানো ন ভালকৈ বুজাই দিব নাজানে ঠিক আছে কিন্তু সময় হোৱা নাই বয়সো হোৱা নাই চাগে সেইকাৰণে ভালকৈ বুজাই দিব পৰা নাই বহা মই এইবাৰ আন এগৰাকী শিল্পীৰ কাষলৈ যাম তাৰ আগতে মই আপোনালোকক এটা বিশেষ কথা ক'ব বিচাৰিছোঁ অকণমান কাম এটা কৰিছোঁ দাদা জুবিনে প্ৰথম দেউৰী চিনেমাতে গান গাইছে বোলছবি হিচাপে আপুনি কৰিছে প্ৰথম চিনেমা আপুনি কৰিব নালাগে বহুত বহুত ধন্যবাদ মই মাজে মাজে এনেকুৱা ধৰণৰ কিছু কথা আপোনালোকক জনাই যাম দেউৰী সমাজ আৰু দেউৰীৰ সংস্কৃতিৰ বিষয়ে দেউৰী জনগোষ্ঠীৰ বিষয়ে তেওঁলোকে কি পাইছে কি নাই পোৱা কি হেৰুৱাইছে কি পাবলৈ বাকী আছে তেওঁলোকৰ ট্ৰুথ কি এই সকলোবিলাক বস্তু সকলোবিলাক কথা মই মাজে মাজে আপোনালোকক অৱগত কৰাৰ চেষ্টা কৰিম মই জনামতে জুবিন গাৰ্গৰ প্ৰথম চিনেমাৰ যিটো গান দেউৰী ভাষাত গাইছিলে হয় এইটো এই চিনেমাটোৰ ডাইৰেক্টৰ মই আছিলোঁ এই চিনেমা চেকু জনাম এতিয়া জুবিনে মায়া অনামিকা কৰিছে অনামিকা কৰাৰ পিছত গুৱাহাটী আছে ময়ো তেতিয়া গুৱাহাটী গৈছোঁ একেলগতে এটা ষ্টাৰ্ট কৰিছোঁ মিউজিক মিউজিক জাষ্ট একে হাতেৰে বটালি মাৰি ষ্টাৰ্ট কৰিছোঁ এইটো গান প্ৰথম জনগোষ্ঠীয় চিনেমা হিচাপে এনে এলবামত বৰ গাব পৰা নাছিলোঁ কিন্তু চিনেমা হিচাপে দেউৰী গানে গাইছে আজিও জুবিনে গাব পৰা দুটা গান গাইছিলে এটা মই আপুনি আছিলে এটা এছামিছ আৰু দেউৰী ব্লেণ্ড কৰি খুৱাইছিলোঁ চেম দুটা অসমীয়া আৰু অসমীয়া পৰ্চনটো মানে দেউৰী ল'ৰাই গাইছিলে এই চক্ৰৱৰ্তী আপুনি আছিলে দেউৰী পৰ্চনটো জুবিনে গাইছিলে কিন্তু অসমীয়া পৰ্চনটো গানটো এটা আছিলে এইখিনি কথা আমাক জনাৰ বাবে আৰু এইখিনিতে মই ক'বই বিচাৰিম যে জুবিন গাৰ্গে মিছন চাইনা কৰক বা কাঞ্চনজংঘা কৰক কিন্তু দেউৰীৰ এই বিশেষ চিনেমাখনৰ কথা পাহৰিলে নহ'ব যিকি নহওক মই আগবাঢ়িছোঁ আমাৰ অনুষ্ঠানৰ মাজতে এইবাৰ কাক মাতোঁ মই ইমান ধুনীয়া ধুনীয়া ছোৱালী বহি আছে মই যদি কাৰোবাক পটককৈ উঠাই দিওঁ আপোনালোকে গালি পাৰিব গতিকে মই নকওঁ আপোনালোকে কওক মই আজি হাত ধৰি অকণমান দীঘলীয়া হৈ গৈছে কাক মাতিব সংস্কৃতি